হেল্ল' এভৰিৱান, ঋষি-প্ৰিন্সি অন্য এটা ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হৈছে দীপান্বিতা পোহৰৰ উৎসৱ। সকলোলৈকে পোহৰৰ উৎসৱৰ দীপান্বিতাৰ শুভেচ্ছা থাকিল আৰু সকলোৱে জীৱনবোৰ যাতে পোহৰৰ ৰঙীন হৈ পৰক তাৰে কামনা কৰিলোঁ। ঋষি আৰু প্ৰিন্সিয়ে শলিতা বাতিলে, বাতি পিনি তেল চেল দি ৰেডি কৰি থৈছে। গোটেই টেবুলখন চাওক কি কৰি থৈছে, গোটেই তেল। এয়া হাজবেণ্ডে জুই বনাই থৈছে, কাৰণ দীপান্বিতাৰ দিনা কালী পূজা হয় আৰু অমাৱস্যা হয়। সেইদিনা গোটেই ঘৰখন বাৰীখন পোহৰাই তোলা হয়। আৰু এয়া সন্ধিয়া লক্ষীৰ ওচৰত 9ডাল শলিতাৰে চাকি জ্বলাইছোঁ। আৰু এইফালে গণেশ বাবাৰ ওচৰত এয়া চাকি জ্বলাইছোঁ। আৰু এয়া জোৰ জ্বলাইছে। আগফালে চাকি তাকি দিয়াৰ পাছত জোৰ জ্বলোৱা হয়, গোটেই বাৰীখন ঘূৰাই দিয়া হয়। এয়া আগফাল পাছফাল গোটেইবোৰতে ঘূৰাইছে। আৰু এয়া এনেকৈ লৈ পিনি এনেকৈ পুখুৰীত দি দিয়া হয়। আৰু এইবাৰ কলগছ ৰোৱা নাই, কি কয় এওঁ সময় নাপালে বিশেষকৈ ৰুবৰ কাৰণে। বেলেগ ভাওনাৰ কিছুমান কাম আছিলে, সেই কাৰণে এনেকৈ আৰু চাকি জ্বলোৱা হ'ল। বনাব লৈছোঁ। এইফালে পনীৰ লৈছোঁ কেইপিচমান। আমি মানুহ 4টাহে, এয়া মানে তাৰ জোখাৰে লৈছোঁ। এইফালে পিঁয়াজ লৈছোঁ, আদা নহৰু বটি লৈছোঁ। এয়া আলু, এয়া মটৰ মানে ফ্ৰ'জেন পেকেট এইটো মটৰ এইটো এয়া লৈছোঁ। আৰু আজি কালী পূজা, সেইকাৰণে আমি ৰুটি খাম। দিনত নিৰামিষ ভাত খালোঁ আৰু ৰুটি। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব দেই। ইয়াত প্ৰথমতে অলপ ধনিয়া দিছোঁ। এয়া কাশ্মীৰ ৰেড চিলি, এয়া অলপ মিট মছলা দিছোঁ। এয়া ধনিয়া, এয়া গৰম মছলা দিছোঁ। এখন পাতি লৈছোঁ গৰম হ'বলৈ। কেৰাহীখন কিন্তু ক'লা দেই, নেহাঁহিব আৰু। মানে মই চাফা কৰিবগৈ নোৱাৰোঁগৈ, যিখিনি পাৰোঁ কৰোঁ, এইখিনি মানে নোৱাৰিছোঁগৈ কৰিবলৈ। আৰু এতিয়া বাটাৰ অলপ দি লৈছোঁ। ইয়াতো অলপ এনেকৈ সানি লৈছোঁ। আৰু এইফালে এইকণ নকৰি ল'লোঁ আৰু কেৰাহীত দি দিলোঁ। অকণমান ভাজি লৈছোঁ বাটাৰতে, মছলা অকণ দি।
আৰু এতিয়া এইখিনি অলপ ভাজি হৈ গ'ল ইমানটোতে ৰখাই দিম আৰু ইমানটোতে বেছিও নালাগে অকণমান এইখিনিতে নমাই লওঁ এতিয়া ইয়াৰ বাটাৰতে ইয়াত পিঁয়াজ দি দিছোঁ পিঁয়াজখিনি অকণমান ৰঙা পৰিছে এতিয়া এই আদা নহৰু দি দিছোঁ এতিয়া অলপ হালধি দিছোঁ নিমখটো দিলোঁ কিন্তু ভিডিঅ' কেবল থাকি গ'ল নিমখ আৰু সকলোৱে দিবলৈ জানেই বাৰু জোখমতে দিলেই হৈ যায় এতিয়া এই মটৰকেইটা দি দিছোঁ মটৰকেইটা অলপ মানে ভাজি লওঁ এইবোৰ কিবা এটা বেলেগ কিবা ফেন এটা ওলায় সৌজনে এনেকৈ কৈছে এই মটৰ পেকেটবোৰ সেইখিনি অলপ ভালকৈ ভাজি লওঁ এতিয়া এই আলুখিনি দি দিছোঁ আলুখিনি ইয়াতে এনেকৈ ভাঙি ভাঙি দিম এখন হাতে মোবাইলটো ধৰি থোৱাৰ কাৰণে অলপ দিগদাৰো হৈছে ষ্টেণ্ডাৰ আছে কিন্তু মানে লগাবলৈ মোৰ এলাহ এইবোৰ সেইকাৰণে মই এনেকৈয়ে কৰোঁ আৰু ভিডিঅ'বোৰ এতিয়া এয়া অলপ পানী দি দিছোঁ দেই অলপ পানী দি দিছোঁ এতিয়া এই পনীৰখিনি দি দিছোঁ এয়া মটৰ পনীৰ ৰেডি এয়া ৰুটি বনাই আছোঁ শুকান ৰুটিকে বনাইছোঁ ৰিফাইন দি কেতিয়াবা বনাওঁ কিন্তু পৰাপক্ষত মই ইহঁতক শুকান ৰুটি দিবলৈকে চেষ্টা কৰোঁ আৰু এয়া সেইকাৰণে শুকান ৰুটিকে বনাই আছোঁ আৰু দীপান দিনা ভিডিঅ'টো ইমানতে সামৰিছোঁ সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰে যেন তাৰে আশা কৰিলোঁ বাই